হেল্ল' এভৰিৱান। এই ভিডিঅ'টো মোৰ ছোৱালীজনী অন্নপ্ৰাশনৰ ভিডিঅ' হয়। এইদিনাখনি ভিডিঅ'টো আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বোলো। এইটো পুৰণা ভিডিঅ', পিকচাৰ কোৱালিটিও ইমান ভাল নহয়। এয়া দেখিছে ন, তাই পূৰা আমনি কৰিছে সেইদিনাখনি। তাই মানে অশান্তি পাইছে। তাই সেইটো সময় হোৱা সময় হয়, কিন্তু সেইটো সময়তে খাবলগীয়া হ'ল সেইদিনাখনি। তাৰপিছত এয়া মমায়েকে ডাঙৰ মমায়েকে খুৱাই দিছে। তাৰপৰা আৰু সেয়া আমাৰ মমায়েকৰ জীয়েক হৈছে তাই। তাইও কেক কাটিলে সিহঁতি দুজনীৰে লগ লাগি। তাৰপিছত তাই মানে কান্দি আছে ড্ৰেছযোৰ পিন্ধিবলৈ পাই। মানে সেইদিনাখনি মানে আমাৰ এই অন্নপ্ৰাশনত আমি নিৰামিষ দিছিলোঁ। মই ভাবোঁ কিবা এটা শুভ কাম কৰিবলৈ ল'লে সদায় ভগৱানক চিন্তা কৰি আৰু মানে কিবা এটা জীৱ হত্যা কৰাতকৈ এনেকৈ নিৰামিষকৈ খুৱাব লাগে। আৰু যিহেতু ভগৱানকে সকলো উৎসৰ্গা কৰা হয়, ভগৱানৰ আকৌ সেইকাৰণে আমি মাছ মাংস নিদিওঁ। সেইকাৰণে তাইকো সম্পূৰ্ণ আমি নিৰামিষকৈ খুৱাইছোঁ। মাছ মাংসনো কি, তাই ডাঙৰ হ'লে নিজেই খাব। এয়া হৈছে দেউতাক আৰু এয়া হৈছে আপায়েক, এয়া ডাঙৰ পেহীয়েক। তাৰপিছত এয়া হৈছে আমাৰ এনায়েক। তাৰপৰা এয়া নিচায়েক হৈছে তাই, মানে মোৰ ভিনদেউ। এয়া হৈছে দদায়েক, মানে এজনেই দদায়েক সেইজনেই। তাৰপৰা এয়া হৈছে মমায়েক, ডাঙৰ মমায়েক, মানে মোৰ খুৰা ল'ৰা হৈছে। এয়া হৈছে পেহী এনায়েক আৰু এয়া আমাৰ দেউতা। তাৰপিছত এয়া বায়েক, মানে ভনীয়েক আৰু এইখিনি হৈছে আমাৰ ঘৰৰ মানুহ দেই। এয়া খুৰীহঁত আহিছে, বহুত ভাল লাগিলে সেইদিনাখনি অহাৰ কাৰণে। তাৰপিছত এয়া হৈছে আমাৰ মানে ভাই বোৱাৰী, তাইৰ মমায়েক মামীয়েক। আৰু এয়া আপায়েকে আকৌ কয় তাইৰ নিচিনা দেখিবলৈ একেই বুলি। আপোনালোকে হয়নে নহয় কমেণ্ট কৰিবচোন। তাৰপিছত এয়া হৈছে সৰু এনায়েক, মানে মোৰ ভাগৰ সৰু খুৰী। আৰু এয়া পেহী এনায়েক, মোৰ পেহী তাৰমানে। এয়া হৈছে মোৰ ডাঙৰ খুৰী। তাৰপাছত এয়া আকৌ তাই পেহীয়েকে হৈছে, পেহী আইতাক হ'ব। এয়াও পেহীয়ে হৈছে তাই। তাৰপৰা এইখনেই তাইৰ সেই ড্ৰেছযোৰ পিন্ধা ফটো এইখনেই আছে। তাই নহ'লে কান্দি আছিলে সেইদিনাখনি।